হৌৱা আমান ডেকা ওলালে বাহিৰত ফুৰিবলৈ। তাৰ মানে এনেকুৱা খোলা ঠাই পালে খুবেই ভাল পায় আৰু চাৰিওফালে পুখুৰী মোৰ বহুত ভয় লাগে, সেইকাৰণে তাৰ পিছে পিছেই থাকোঁ। ল'ৰা ছোৱালীয়ে মুকলি আকাশৰ তলত খুবেই ভাল পায় আৰু সি পথাৰ পুখুৰী এইবিলাক চাই খুবেই ভাল পায়। যিহেতু ঘৰত ভিতৰতে থাকে, বাহিৰততো এইবিলাক দেখাই নাপায়, সেইকাৰণে ইয়াতে আহি খুবেই ফূৰ্তি পায়। ক'ত মৰ্নিং ভিউ ধুনীয়া দেখিছেনে? আৰু মাত্ৰ বেলি উঠি আছে। এইবিলাক কি কোৱাচোন? এইটো কি? কি মেটেকা? মেটেকা কি? এইবিলাক চিনি নাপাব। মেটেকা কি? মেটেকা কি হয়? এইটো হেৰিতে থাকে, পুখুৰীত থাকে। এইটোত থাকে কাৰণে মাছ ইয়াতে লুকাই থাকে, গম পাইছা? ইয়াৰ তলত এনেকুৱা মাছ থাকে। ক'ত আমান ক'ত আহিছা? কোনটো? ইয়াতে কি লগাইছে? এইলা কি? মূলা? টমাটাৰ টাৰ্নিপ? কি কৰিবা এইটো? কোনে থাকে? হা? কাৰ? বেলেগ কোন? কেনেকুৱা কৰে তো? গাড়ী ঠাণ্ডা নালাগে? পৰিবা দেই। আমাৰ ক'ত আহিছে? এইটো দাদা তলত না? এই ওপৰত জুপুৰি ঘৰ আছে। জুপুৰি ঘৰত মানুহে থাকে। ইয়াতে পুখুৰীটোৰ পহৰা দিয়ে। পুখুৰীত বহুত মাছ আছে। এতিয়া মই পৰিয়ে যাম নেকি? পুখুৰীত বহুত মাছ আছে। বা এইটো টিলা এটা ন? আসসালামু আলাইকুম ফ্ৰেণ্ডছ, আপোনালোক সকলো কেনে আছে? ইনশাল্লাহ মই ভালে আছোঁ। আশা কৰোঁ যোনে য'ত আছে ভালেই থাকক। আপোনালোকে বাৰু আজি ভিডিঅ'টো চাই কেনে পালে জনাব। আশা কৰোঁ ভালেই পাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। আমি এতিয়া আহিছোঁ বৌয়ে ঘৰতে যি খেতি কৰিছে, মানে ঘৰত খোৱাৰ কাৰণে, তাতেই চব কিমান ধুনীয়া চব লগাইছে। লাই, পালেং, ধনিয়া, ঘৰৰ খোৱাখিনি নিজৰ ঘৰতে হাতেৰে বনোৱা, মানে লগাই খোৱা নেচাৰেল বস্তু খাই ভাল লাগে। আৰু এইটো হৈছে মোৰ নাতি, মানে এই বৌৰ ডাঙৰ ল'ৰা। ইমান কম বয়সতে নাতি হ'লেও ভালেই লাগে। আৰু এতিয়া আমি খেতিৰ পৰা ঘৰলৈ যাওঁ। আৰু চাওকচোন ইমান ধুনীয়া চব গ্ৰীণ আৰু নেচাৰেল, চাৰিওফালে পথাৰ, খেতি, পানী, ভাল লাগে। মোৰ যে সঁচাই ইয়াত আহিলে যাবই মন নাযায়, বহুত ভাল লাগে। কিন্তু কি কৰিম, থাকিবতো নোৱাৰোঁ, চবৰে অসুবিধা। তুমি ক'ত যাবা? ক'ত পুখুৰীত? না এতিয়া নাই, এতিয়া তুমি হেৰিত যাবা নহয়? আজিলৈকে দেখা নাই মই পানীত খোৱা। এইবিলাক ইয়াতে দেখাই নাপাওঁ। নাহে নেকি এইবিলাক? তাৰপিছত এই ডাঙৰকে এটা আছে চৰাই, মানুহ একদম ডাঙৰ বিলাক। আমাৰ দাদা আৰু আবু ক'ত? সেইয়া ইমান দূৰত ৰৈ আছে সিহঁতে ন? ডাকবিলাকে চোৱা কেনেকে গা ধুই আছে ন? পানী খাই আছে, গা ধুই আছে। মাছ খাই কোনফালে? কষ্ট চাই লাহে লাহে উঠিবা দেই। চাবা কিন্তু পৰি যাবা দেই। আমাৰ এখেতে ডাঙৰ ল'ৰাক লৈ আটাইখিনি দেখুৱাই আছে কোনটো কি হয়। সি বহুত বস্তুৱেই চিনি নাপায়। আজিকালি ল'ৰা ছোৱালীবিলাক কি হৈছে, ঘৰৰ ভিতৰত থাকোঁতে কোনো বাহিৰা জগতৰ লগত যেন সিহঁতৰ কোনো জড়িতই নাই। আজি ল'ৰা ছোৱালীক এইবিলাক দেখুৱাব লাগে, নহ'লে বহুত সমস্যা হয়। আৰু ইফালে আমান সিও চিঞৰি আছে, তাকো বোলে চব দেখুৱাব লাগে। তাৰ দাদাই যি কৰে সি তাকেই কৰে, আৰু এতিয়া তাকহে বোলে দেখাব লাগে।
যাবা এইফালে দি যোৱা এইফালে দি যোৱা যাব পাৰিবা ৰ'বা নাৰিকল যে হয় পানী কোনে দিয়ে সি ফ্ৰুট চাব আপুনি তাক দেখাই আছে বানানা সেই দেখা তাক কওক এইটো বানানা গছ এই বানানা ট্রি এইটো ম্যাঙ্গো ট্রি এইটো কোকোনাট ট্রি বুজিছা পাপেয়া ইয়াত নাই এইটো হ'ল হালদি ফ্ৰুট নহয় হালদি হেৰি ভেজিটেবল ইয়াত হেল্দি ফুড হেলদি ফুডো আছে এই হেল্দি ফুড এই সব বরবাদি কৰি আছে এই বৰ্গা আছে তাত পৰিবা দেই চাই চাই আহা বৰ্গা তাত আছে বৰ্গা ও মই সোমাইছা এইটো আজি ৰাত সোমাইছো চাবা এইটো কি হ'ব জানানে ঠিকিও পলালা গাঁৱত থকাকেইটা দিন আমানে বহুত ফূৰ্তি পালে বহুত খেল ধেমালিৰ মাজত পাৰ কৰি আছে যিহেতু গোটেই খোলা ঠাই ৰ'দ পৰি থাকে খেলিও বহুত ভাল পায় গুৱাহাটীত যিহেতু ঘৰ ৰ'দ নাই সময়ো নাপায় স্কুলৰ কাৰণে আৰু আমাৰো খুব ভাল লাগিলে আপোনালোকে বা কেনেকুৱা পাইছে ভিডিঅ'টো কমেণ্ট কৰি জনাব যদি ভাল লাগিছে লাইক এটা কৰিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ এভৰিৱান